হেল্ল' এভৰিৱান, আজি কুকুৰা মাংস লাই শাকৰ লগত বনাবলৈ লৈছোঁ। এয়া মাংস, বিলাহী এটা ডাঙৰ আৰু দুটা পিঁয়াজ, 5-6 ফুটামান ডাঙৰ নহৰু আৰু আদা এডোখৰ এতিয়া খুন্দি লৈছোঁ। এইখিনি লাই শাক মই ভালকৈ ধুই থৈছোঁ। এতিয়া কেৰাহী এখন পাতি দিছোঁ, তাতে তেল অলপ গৰম হ'বলৈ দিছোঁ। তাতে মই এতিয়া দুটা শুকান জলকীয়া দি দিছোঁ। এয়া শুকান জলকীয়া দুটা দি দিছোঁ আৰু পিঁয়াজখিনি ভাজি ল'ম ৰঙচুৱাকৈ। এতিয়া এইখিনি ভালকৈ লৰাই দিছোঁ। এতিয়া এটা কেঁচা জলকীয়া আৰু নহৰু আৰু আদা খুন্দাখিনিও দি দিছোঁ। নিমখ, জোখমতে হালধি দি দিছোঁ। এতিয়া ভালকৈ লৰাইছোঁ। এতিয়া মাংসখিনিও দি দিম তাতে। এইখিনিও এতিয়া ভালকৈ লৰাই দিছোঁ। মই আগতে এনেদৰে বনোৱা নাই, আজি প্ৰথম বনাইছোঁ, কিন্তু খাবলৈ ভাল হৈছিল। সেইবাবে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। ঠাণ্ডা দিনকেইটাত এনেকৈ বনাই খাব পাৰিব। এতিয়া তল ওপৰকৈ ভালকৈ লৰাই ভাজি দিছোঁ। ইয়াতে এতিয়া কাটি লোৱা বিলাহীখিনি দি দিছোঁ। মোৰ ডাঙৰ বিলাহী এটা মই কাটি লৈছিলোঁ। এতিয়া ইয়াতে জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অকণমান কাশ্মীৰী মিৰ্চ দি দিছোঁ ৰং উঠিবৰ বাবে। মই মছলা অকণমান কমকৈ দিওঁ, সেইবাবে মই কম দিছোঁ। আপোনালোকে কম নিচিনা লাগিলে অকণমান আৰু দি ল'ব। এতিয়া আকৌ লৰাই দিছোঁ ভালকৈ। এতিয়া 5 মিনিটমান সময় মই ঢাকি থৈছোঁ। এয়া ঢাকনখন দাঙি পেলাই দেখাইছোঁ। ইয়াতে এতিয়া মই কেচ কোম্পানীৰ মিট মছলা দি দিছোঁ। এতিয়া আকৌ ভালকৈ লৰাই দিছোঁ, ধুনীয়াকৈ চাৰিওফালে লৰাই দিছোঁ। আমাৰ মাংসখিনি প্ৰায় 80% কুক হৈছেই, আৰু এইকণ সময়তে আমি লাই শাকখিনিও তাতে দি দিম। এয়া লাই শাকখিনি মই ইয়াতে দি দিছোঁ। এইদৰে দি দিছোঁ লাই শাকখিনি। এতিয়া ভালকৈ তল ওপৰ কৰি আকৌ এবাৰ লৰাই দিম। শাকখিনিৰ ভিতৰত তেতিয়া মছলাখিনি ভালকৈ সোমাই যাব। এইদৰে আকৌ তলৰ পৰা ওপৰলৈ ভালকৈ লৰাই দিছোঁ, যাতে চাৰিওফালে ধুনীয়াকৈ মছলাবোৰ সোমাই যায়। এতিয়া আকৌ প্ৰায় 5 মিনিটমান মই ঢাকি থ'ম। এয়া ঢাকোন দাঙি পেলাই মই দেখাইছোঁ কিদৰে সুন্দৰকৈ সিজি গৈছে। শাককেইডাল প্ৰায় নাইকিয়াই হৈ গৈছে। আকৌ মই লৰাই দিছোঁ। খাই চাব এনেকৈ।
ৰেচিপি। তেন্তে আকৌ নতুন ভিডিঅ'ত লগ পাম।